নমস্কাৰ, মোৰ চেনেলটোত আপোনাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ক'লা কচু এটা চিম্পুল ৰেচিপি। আৰু এই ৰেচিপিটো মই কিদৰে বনাইছোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ। ক'লা কচুখিনি ভালদৰে চুচি লৈছোঁ এনেদৰে। আৰু ইয়াত লৈছোঁ পিঁয়াজ, জলকীয়া 3টা, নহৰু, আদা, বিলাহী 2টা, বইল কৰা কচুখিনি মই বইল কৰি লৈছোঁ। আৰু ইয়াত মই কেৰাহীটোত তেলখিনি গৰম হোৱাৰ লগতে দিছোঁ মই পিঁয়াজ জলকীয়াখিনি ৰঙচুৱা নোহোৱালৈকে ভাজি ল'ম। এতিয়া মই ইয়াত দিছোঁ বিলাহীখিনি ভালদৰে ভাজিম যাতে গলি যোৱাকৈ। গলিবলৈ কাৰণে মই ইয়াত ব্যৱহাৰ কৰিছোঁ নিমখ আধা চামুচ। আৰু নিমখ দিলে সহজতে বিলাহীখিনি গলি আহে। আৰু এতিয়া মই ইয়াত দিছোঁ হালধি সৰু চামুচে আধা চামুচ। অলপ গলি আহিছে বিলাহীখিনি। এতিয়া মই ইয়াত দিছোঁ নহৰু আদা বটাখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভালদৰে ভাজি ল'ম। এতিয়া মোৰ ভাজা হৈ গৈছে। এতিয়া মই ইয়াত গৰম পানী দিছোঁ আধা কাপ। গৰম পানী দি ভালদৰে মিলাই লৈছোঁ। 10 মিনিটৰ কাৰণে মই এইখিনি ঢাকি থ'ম যাতে বিলাহীখিনি ভালদৰে গলি আহে। আৰু ইয়াত 10 মিনিটৰ পিছত মই দেখিছে চব বিলাহীখিনি কিমান ধুনীয়াকৈ গলি আহিছে। গলি অহাৰ লগতে মই দিছোঁ কচুখিনি ভালদৰে ভাজি লৈছোঁ। আৰু ইয়াত দিছোঁ মই জিৰা গুড়ি এচামুচ সৰু চামুচেৰে, আধা চামুচ মই জালুকৰ গুড়ি ভালদৰে মিলাই লৈছোঁ। 10-15 মিনিটৰ কাৰণে ঢাকি থ'ম। 10-15 মিনিটৰ পিছত এয়া চব ধুনীয়াকৈ ভাজা খাই গৈছে কচুখিনি। এতিয়া মই ইয়াত এড কৰিম গৰম পানী। আৰু কচুত মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। গৰম পানী আধা গিলাচ দিছোঁ মই। আৰু কচুখিনি মই উতলি অহাৰ পিছত মই ইয়াত দিম মাছ। মই ইয়াত মাছ 2 পিচ দিছোঁ। আৰু অলপ সময় কাৰণে উতলিবলৈ দিম, ঢাকি থৈছোঁ। প্ৰায় মোৰ কচুখিনি হৈ গৈছেহি, এয়া দেখিছে। এতিয়া মোৰ কচু ৰেডি হৈ গৈছে। এতিয়া পৰিৱেশনৰ কাৰণে বাতি এটা লৈছোঁ। আৰু এয়া মোৰ গৰমেই হৈ আছে। আৰু এনেদৰে বনাই খাই চাবচোন, খাবলৈ বহুত টেষ্টি হয়। আৰু ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।